নাছিলে কিন্তু এবাৰ যেহেতু লোকসভা নিৰ্বাচন সেইকাৰণে আমি মেল মিটিংবোৰ আৰম্ভ কৰিছো যে লোকসভাত এটা যাব লাগে মেছেজ এটা যাব লাগে যে সকলোৰে মিলিত প্ৰচেষ্টা এজিপি বিজেপি ইউপিপিএলৰ মিলিত প্ৰচেষ্টাত যে কাম হৈ আছে এই মেছেজটো যাব লাগে আৰু অহা দিনবোৰত আমি মিত্ৰজোঁটে মানে প্ৰথম এইটো বিজেপিয়ে কৰিলে নেক্সট মিটিং দতমাত যেটো হ'ব তাত ইউপিপিএল এজিপি বিজেপি তিনিও দলৰ মানুহ থাকিব তিনিও দলৰ মানে প্ৰতীক আৰু পতাকা থাকিব হোল্ড আছে নে না আপনি তো চাই ললে দুটা চাউল ওলাই টিপিলে গম পায় হাৰিত চাউল পকিছে নে নাই মইতো ক'লোৱে ভাষণত আপোনালোকে দেখিলে 10,000 মানুহ উপস্থিত এটা সমষ্টিৰ মিটিঙত আৰু এনেকুৱা মিটিং আৰু তিনিটা হ'ব তিনিটা জাগাত হ'ব এবাৰ লোকসভাত আমি উদ্ধাৰ কৰিম কোনো কথাই নাই 2 লাখটো আজি কৈ আছো দিনে দিনে যদি বাঢ়ি যায় হয়তো 3 লাখও পাব পাৰে হ'ব দিলেও 5 কেজি প্ৰতি মানে প্ৰত্যেকজন ব্যক্তিক দিয়া নাছিলে কমাই দিছিলে কবাত 1 কেজি কমাই দিয়ে কবাত আধা কেজি কমাই দিয়ে কবাত 2 কেজি কমাই দিয়ে এতিয়া চৰকাৰে ব্যৱস্থা লৈছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যিমান ৰাচন কাৰ্ডত চাউল খোৱা মানুহ আছে প্ৰত্যেক পৰিয়ালক 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল দিব লাগিব আৰু 100 গ্ৰামৰ চাউল যদি কম দিয়ে তেনেকুৱা মানুহৰ ওপৰত ব্যৱস্থা হ'ব তেনেকুৱা দোকানীৰ ওপৰত ব্যৱস্থা হ'ব আৰু এই দোকানীজন ক'ত থাকিব এই দোকানীদাৰৰ ঘৰ জেলৰ ভিতৰত হ'ব কৰাপচন কৰা কোনো মানুহ আমাৰ সমাজত থাকিব নোৱাৰিব বুলি মই কওঁ দুখীয়াৰ ঘৰত পোহৰ হ'ব লাগে দুখীয়া যিটো সপোন দেখে সপোন বাস্তৱ হ'ব লাগে পঢ়া শুনা কৰাৰ কাৰণে কোনো ব্যৱস্থা নোহাৰ সময়ত দুখীয়াৰ সপোনবোৰ ভাঙি গৈছিলে আমাৰ চৰকাৰৰ দিনত স্কুলত কোনো ফিজ নিদিয়াকে পঢ়া শুনা কৰাৰ ব্যৱস্থা কৰা হৈছে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছো পাঠ্যপুথি কিনিবলৈ পইচা দিব নালাগে পাঠ্যপুথি বিনামূলীয়া পাইছে এতিয়া মই ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছো যে পঢ়া শুনা কৰা এটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ प्रमोद बड़ो डांगरियार सरकार यात पढ़ा शुना करिले मेधा थाकिले सरकारी चाकरी पाब यात बहुत कृषक उपस्थित आछे कृषिकर लगत जड़ित व्यक्ति उपस्थित आछे এই কৃষিজীৱীসকলে এটা কথা আজি মানিব লাগিব যে আপোনালোকে ধান খেতি কৰিছিল কিন্তু চৰকাৰে কোনোদিন ধান কিনা নাছিলে আমাৰ চৰকাৰৰ দিনত আমি ধান কিনা আৰম্ভ কৰিলো নহলে কৃষকে ধান খেতি কৰে আৰু মহাজনৰ তাত 1400 টকা 1200 টকা 1250 টকা কুইণ্টলত বিক্ৰী কৰিবলৈ বাধ্য হয় এতিয়া চৰকাৰে 2140 টকা কুইণ্টলত ধান কিনা আৰম্ভ কৰিছে আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লক্ষ্য ধাৰ্য কৰি দিছে যে আমি 10 লাখ মেট্ৰিক টন আমি ধান কৃষকৰ পৰা কিনিম কৃষক এটা খেতি কৰিবলৈ আগ্ৰহ কৰিছে আমাৰ ডেকা ল'ৰাবিলাকে খেতি কৰিবলৈ আগ্ৰহ কৰিছে কংগ্ৰেছ চৰকাৰৰ দিনত বিপিএফ চৰকাৰৰ দিনত খেতি পথাৰ আৰু বজাৰ আমাৰ হাতৰ পৰা ওলাই গ'ল কোকৰাঝাৰ জিলাত বজাৰ আমাৰ হাতৰ পৰা ওলাই গ'ল খেতি পথাৰ আমাৰ হাতৰ পৰা ওলাই গ'ল আমাৰ চৰকাৰৰ দিনত আমি এই বজাৰ আৰু খেতি পথাৰ আপোনালোকক ঘূৰাই দিম এই প্ৰতিশ্ৰুতি দিবলৈ আপোনালোকৰ মাজত আহিছো আমাৰ ডেকাল গাভৰু দিনে 14 ঘণ্টা কাম কৰাৰ এটা হেঁপাহ লৈ আগবাঢ়িব লাগিব এই 14 ঘণ্টা কাম কৰি শ্ৰমজীৱী হৈ কৰ্মজীৱী হৈ আমি দেখুৱাব লাগিব যে আমি যেটো কাম হাতত লওঁ এই কাম আমি সম্পূৰ্ণ কৰিব পাৰা শক্তি আমাৰ হাতত আছে